পৰিশ্ৰম এনে এটা সোণৰ চাবি যিয়ে সফলতা নামৰ তলাটো খুলিব পাৰে। আমি বহুতেই সফলতা পাবৰ কাৰণে কম দিন কষ্ট কৰিব বিচাৰো। এটা কথা সদায় মনত ৰাখিব, খন্তেক সময়ৰ কাৰণে যদি আপুনি সফলতা বিচাৰিছে তেতিয়াহ'লে চমু ৰাস্তা লওক, আৰু যদি আপুনি দীৰ্ঘদিনৰ কাৰণে সফলতা বিচাৰে তেতিয়াহ'লে আপুনি বহুত পৰিশ্ৰম কৰিব লাগিব আৰু ধৈৰ্য ধৰিব লাগিব। আহক জীৱন নামৰ এজন মানুহৰ এটা সুন্দৰ কাহিনীৰ মাজলৈ। সেই জীৱন নামৰ মানুহজনে পৰিয়ালৰ কাৰণে একো কৰিব নোৱাৰিলে, নিজৰ কাৰণেও একো কৰিব নোৱাৰিলে, আৰু নিজৰ ওপৰতে তেওঁ ঘৃণা উপজি গ'ল। সেয়ে তেওঁ মনতে সকলোকে বিদায় দি আত্মহত্যা কৰিবৰ কাৰণে এখন নদীলৈ গ'ল, আৰু নদীত গৈ তেওঁ জাপ মাৰি দিলে। সেই দৃশ্যটো এজন সাধুৱে দেখি আছিল। সেই সাধুজনে সাঁতুৰিব জানিছিল। সেই সাধুজনেও জঁপিয়াই দি সেই মানুহজনক সাঁতুৰি বচাই লৈ আহিল। তাৰপিছত সেই সাধুজনে নিজৰ প্ৰজালৈ জীৱনক লৈ আহিলে। বহু সময়ৰ পিছত যেতিয়া জীৱনৰ হুঁচ আহিল তেতিয়া সাধুজনে জীৱনক সুধিলে, তুমি কিয় মৰিবলৈ বিচাৰিছিলা? তেতিয়া জীৱনে ক'লে যে মই মোৰ পৰিয়ালৰ কাৰণে একো কৰিব নোৱাৰিলোঁ, পত্নীক বিচৰাৰ দৰে বস্তু দিব পৰা নাই মই, আৰু নিজৰ ল'ৰা ছোৱালীৰ কাৰণেও একো কৰিব নোৱাৰিলোঁ, আনকি মোৰ নিজৰ কাৰণেও মোৰ জীৱনত একোৱেই কৰিব নোৱাৰিলোঁ। মা দেউতাক মই সুখ দিবও নোৱাৰিলোঁ। গতিকে এনেকুৱা জীৱনৰ কি মূল্য আছে? সেয়ে মই আত্মহত্যা পথটো বাছি লৈছিলোঁ। এতিয়া সাধুৱে ক'লে, মোৰ ওচৰত সফলতা পোৱা এটা সুন্দৰ উপায় আছে। এই বুলি কৈ তেওঁ এটা মাটিৰ কলহ দেখাই দিলে। এই কলহটো চোৱা, এইটো হ'ল এটা যাদুকৰী কলহ। এই কলহটোত মুখ থৈ তুমি যি বিচাৰিবা তৎক্ষণাত সেই বস্তুটোৱে পাবা, আৰু তোমাক যদি এই কলহটো লাগে মই দিব পাৰোঁ, কিন্তু তাৰ বিনিময়ত তুমি মোক কম দিনৰ কাৰণে যদি তুমি সুখ বিচৰা তেতিয়াহ'লে তুমি মোক 2 বছৰৰ সেৱা শুশ্ৰূষা কৰিব লাগিব। এই কলহটো বনোৱাৰ বিদ্যাটো শিকিবৰ কাৰণে তুমি মোক 5 বছৰ সেৱা শুশ্ৰূষা কৰিব লাগিব। এতিয়া কোৱা, তুমি কেইবছৰৰ কাৰণে মোক শুশ্ৰূষা কৰিবা? আৰু এটা কথা কিন্তু তোমাক এইখিনিতে মনত পেলাই থৈ দিওঁ, তুমি যদি ভুলতে এই কলহটো গুৰ মাৰি ভাঙি দিয়া তেতিয়াহ'লে লগে লগে তুমি কলহটোৱে দিয়া সকলো সম্পত্তি হেৰুৱাব লাগিব। তেতিয়া এই জীৱনে ক'লে যে সাধু মহাশয়, মই আপোনাক 2 বছৰৰ কাৰণে একান্তপতীয়াকৈ নিস্বাৰ্থ ভাৱেৰে শুদ্ধ মনেৰে সেৱা কৰিম। আপুনি মোক এই কলহটো 2 বছৰৰ কাৰণে দি দিয়ক। তেতিয়া এই সাধুজনে জীৱনক কলহটো দিলে। কলহটো লৈ জীৱন আনন্দ মনেৰে ঘৰ পালেগৈ। ঘৰলৈ গৈ তেওঁ সেই কলহটো বহুত ধন বিচাৰিলে। লগে লগে কলহটোৱে সেই জীৱনক বহুতো ধন উপহাৰ দিলে। ধনবিলাক পাই জীৱনে ঘৰ বনালে, মাটি ল'লে, বহুত কিবা কিবি কৰিলে। জীৱনলৈ সুখ নামি আহিল। আমি প্ৰত্যেকেই জানো যে মানুহৰ জীৱনত যেতিয়া ধন সম্পত্তি আৰু সুখ বেছি হয় তেতিয়া জীৱনলৈ বিলাসিতাৰ পৰিমাণ আপোনা আপুনি বাঢ়ি যায়। জীৱনলৈও বিলাসিতা নামি আহিল। তেওঁ মদ খাবলৈ ল'লে। এদিন মদ খাই বিচনাত বহি কিবা ভাবি আছিল। মদৰ নিচাত ভুলতে তেওঁ সেই কলহটোত গুৰ মাৰি দিলে আৰু কলহটো ভাঙি গ'ল। লগে লগে সেই কলহটোৱে জীৱনক দিয়া সকলো সম্পত্তি নোহোৱা হৈ গ'ল। এতিয়া জীৱনে ভাবিলে, মই যদি সাধু মহাশয়ক 5 বছৰৰ কাৰণে সেৱা কৰিম বুলি ক'লো হয় তেতিয়াহ'লে মই এই কলহটো বনোৱা বিদ্যাটো শিকিব পাৰিলোহেঁতেন। কিন্তু মই
কম দিন লৈ বহুত ভুল কৰিলোঁ। এটা সৰু কাহিনী। এই কাহিনীটোৱে আমাক ইয়াকেই শিকায় যে কম দিনৰ কাৰণে সফলতা পাবলৈ হ'লে শ্বৰ্টকাট ল'ব লাগে। আৰু যদি আমি বেছি দিনৰ কাৰণে সফলতা পাব লগা হয় তেতিয়াহ'লে আমি কঠোৰ পৰিশ্ৰম কৰিব লাগিব, ধৈৰ্য ধৰিব লাগিব। তেতিয়াহে আমি গোটেই জীৱনৰ কাৰণে সফলতা পাম। শেষত পুনৰ কৈছোঁ, পৰিশ্ৰম এনে এটা সোণৰ চাবি যিয়ে সফলতা নামৰ তলাটো খুলি দিব পাৰে। গতিকে বহুত পৰিশ্ৰম কৰি শান্তিৰে জীয়াই থাকিবলৈ চেষ্টা কৰক।